বিশাল সাম্ৰাজ্যৰ এক অচক্তি মহাৰজা যাৰ নাম হৈছে স্বৰ্গ মৈত্য আৰু পাতালতো ভয় কমলা এই মহাৰাজ তখানৰৰ মহিময় মায়া বিভক্তিৰ বলে বিভিন্ন ৰূপে টিকি লোৱা ৰাক্ষস কুমাৰী নামৰ জ্যেষ্ঠ ভাতৃ তখানক বিভীষণ সমুদৰ যদি মোৰ ৰাক্ষসকুলৰ তথাপি ব্ৰহ্ম তেজবিৰাজিত মোৰ শৰীৰত কাৰণ বৃত্তি মোৰ মুনি বৃক্ষ ব্ৰহ্মপুৰী কিন্তু মোৰ প্ৰথম স্বামীৰ মৃত্যুৰ পিছত ঘূৰি ফুৰিছোঁ মই স্বামী মই একেই এগৰাকী সুন্দৰ ৰমণী নাৰী আৰু কৰিম যাক দেখিলে তেওঁলোকৰ মন বিচলিত হয়
মই লঙ্কেশ্বর রাবণ ভগ্নী জ্যেষ্ঠ ভাতৃ তৎক্ষণাৎ বিভীষণ সমকক্ষকে পিছে তোৰ কিবানি আৰু কিয় এনেদৰে বৰ্ণন কৰিছা ৰমণী অতি দশৰথৰ পুত্ৰ আমি ৰাম নামে তেওঁ মোৰে লক্ষ্মণ আৰু তেওঁ বাক্যবাণী সংগে বনবাকে আহিল ৰমণী তুমি আমাৰ সমীপে কিয় বা আহিলা বৰ্তমান জগতত মই এজন স্বামীৰ অনেক কিন্তু কৈতো দেখা নাপালো কিমানো কৰ্দৰে সেয়ে মই তোমাক স্বামী বৰণ কৰিব তুমি দলক নদীৰ পৰা ত্যাগ কৰি মোকে পতি ৰূপে কৰা গ্ৰহণ তুমি দেখিছা মোৰ প্ৰাণাধিক পত্নী জানকী মোৰ লগত বিদ্যমান আৰু জগতৰ অন্য ৰাজপুৰুষৰ দৰে বহু পত্নী বহু বিবাহ এই ৰামৰ কাম্য নহয় তথাপিও তুমি মোৰ ভাই লক্ষ্মণক এবাৰ সুধি চোৱা জানিব তোমাৰ মনোৰমনা তোমার আমার সুন্দর কথা দিব জগৎ থাকে মানে জগতৰ ধৰ্ম আৰু ভৌতিক ধৰ্ম ৰামদান বিচ্ছেদ হ'ব নোৱাৰে কামনা পূৰণৰ বাবে ত্যাগ কৰি মই মোৰ জীৱন কলুষিত কৰিব নোৱাৰো গতিকে ৰমণী তুমি স্বস্থানে গমন কৰা ইমান অপমান আৰু সহ্য নাপাওঁ এই অপমানলৈ উভতি যোৱাৰ আগতে মই তোৰ অন্তঃসত্ত্বা তোৰ ওপৰত তেওঁ অপেক্ষা কৰিছা তোৰ আজি ৰক্ষা নাই ঠাকুরের জীবিত রাম ভাতৃ লক্ষ্মণ তোমার আজ তো এনে অবস্থা করি জগতের কোনো পুরুষের দল
বিজ্ঞানী প্রতিবন্ধী আজ অপেক্ষা করবে মহাজ্ঞান বিজ্ঞানী প্রতিবন্ধী চিন্তার কোনো নাই এই বলবাকৰ মাজত আমি প্ৰতি পদে পদে এই আৰম্ভণি একে বৰ দিয়ে লক্ষ্মণ দ্বাৰা আগুৱাই আমি চিৰদিন